तामुलपुरनि नाग्रिजुलियाव तामुलपुर आबाद बिफाननि मावथि फारियाफोरनि दैदेननायाव प्रधानमन्त्री कृषि सिंचय आसनिनि गेजेरजों 30 आबादारि सुबुंफोरनो स्प्रिंकलार आरो वाटार पाम्प सेट राननानै होदों। भारत भूटान सीमानि आबादारिफोरनो बायदि जेंनाखौ सुस्रांनानै होनो नाग्रिजुलि फिसा कुइट्र साहा केटियक सन्थानि मावखुलियाव जानाय बे राननाय हाबाफारिखौ मावफुंनानै होयो 30 नं गरेश्वर बियामनि एमसिएलए पवित्र कुमार बर'आ। भारत भूटान सीमायाव गोबाव समनिफ्रायनो आबादारिफोरा भुगिबोनांनाय जेंनाफोरनि गेजेराव दै जगायनाय जेंनाखौ समाधान जागोन होननानै बुंथियो बिटिआरनि एमसिएलए पवित्र कुमार बर'आ। हाबाफारियाव तामुलपुर महकुमा आबादारि बिफाननि मावथि फारियाफोरजों लोगोसे गुबुन गुबुन बिफाननि बिबानगिरिफोरा नुजाथिफैयो। আজি আমাৰ तामुलपुर जिल्ला অধীনত কৃষি বিভাগৰ উদ্যোগত আজি স্প্ৰিংক্লিয়াৰ মেচিন ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে কৃষক সমাজক। আজি মানে 25টা ইয়াত মেচিন বিতৰণ কৰা হৈছে। ইয়াত এই অনুষ্ঠানত আহি খুব ভাল লাগিল, যেহেতু আমাৰ কৃষি PM কৃষি সিঞ্চয় মানে যোজনা এই আঁচনিৰ যোগেদি মানে কৃষক ৰাইজক মানে আঁচনি মানে তৈয়াৰ কৰি তেখেতক সহায় আগবঢ়াইছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। মই তেখেতক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিটিআৰৰ চিফ মহোদয়কো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেহেতু কৃষি বিভাগ বুলি নহয়, যিখিনি আমাৰ ডিপাৰ্টমেণ্ট আছে ষ্টেট লেভেলৰ পাৰ্মানেণ্টলি মানে আমাৰ যিটো 55টা ডিপাৰ্টমেণ্টৰ দ্বাৰা যি অভিলাষী আঁচনি নিজাববীয়াকৈ লৈছে, মই সেই হিচাপে খুব প্ৰশংসনীয়। আজিৰ দিনটোত আমি দেখিছোঁ, এইমাত্ৰ এইকেইদিনত আপোনালোকে গম পাইছে নিশ্চয়, PM বিশ্বকৰ্মা তৃণমূল পৰ্যায়লৈকে যিখিনি মানে সাধাৰণ মানে সমাজক সহায় কৰা বুলি ক'ব লাগিব, যিবিলাকে মানে জাল বৈ পৰিয়ালটো চলাই আছে, যিসকলে নাপিত কৰি চলি আছে, যিসকলে মানে মালা বনাই ঘৰখন পৰিয়ালটো চলাই আছে। তাৰ বাহিৰেও কমাৰৰ পৰা আদি কৰি 18টা পইণ্ট এই দিশটো চাই কেনে যি বেনিফিচিয়াৰী লঞ্চ কৰিছে, এইটো খুব প্ৰশংসনীয়। আৰু তাৰ বাহিৰেও যেনেকুৱা PM কিষাণ, আজি কৃষক সমাজে এই 2000 টকাৰে বহুত মানে পৰিয়ালটোৰ মাহে প্ৰতি অলপ হ'লেও সহায় পাইছে বুলি আমি ক'ব লাগিব। আৰু সেইটো কাৰণে আজিৰ দিনটোত মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সকলো মানে আদৰি লৈছে। আজিৰ সমাজত যিখিনি কৃষক ৰাইজ হিচাপে পাব লগা সা সঁজুলি ট্ৰেক্টৰৰ পৰা আদি কৰি যিমানখিনি আছে, সেইখিনি ক্ষেত্ৰত প্ৰায়ভাগ মানে আঁচনি আমি দেখিছোঁ। সমাজেও কৈছে যিহেতু ভাল পোৱা বুলি হিচাপে আমি বিশেষ মই ক'ব বিচৰা নাই, এইখিনিকে ক'লোঁ। যিহেতু সাধাৰণ সমাজে যিখিনি সুবিধা ল'ব লাগে, অফিচিয়েল যিখিনি প্ৰচেছ আছে, সেইখিনি প্ৰচেছবিলাকক যদি নকৰে তেনেহ'লে বেনিফিচিয়াৰী হিচাপে পাবলৈ সক্ষম নহয়। তাৰ কাৰণে আমাৰ যিখিনি মানে সজাগতা সভা লৈ কিনে সেইখিনি প্ৰচাৰ কৰিলে আৰু ট্ৰেইনিং যদি দিয়ে, নিশ্চয় আমাৰ সমাজত যিখিনি উঠি পৰি লাগি থকা খেতিয়ক আছে, আমি অলপ হ'লেও সঁহাৰি দিব পাৰিম বুলি আশা কৰিছোঁ। আৰু সেই কথাকে চিন্তা কৰি আমাৰ মোদী ডাঙৰীয়া বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিটিআৰৰ চিফ ডাঙৰীয়া এই কথাখিনি বৰ্তমান উঠি পৰি লাগি থকাটো আমি দেখিছোঁ। সাধাৰণ ৰাইজক যেনেকৈ আমাৰ পিক মিছনৰ পৰা, গড মিছনৰ পৰা, ফিনৰেডুমখাং, আলাৰে চেৰাং বিথাংখি, পঞ্চায় বিথাংখি, মাইনাও চেৰাং বিথাংখি, ঠিক এনেকৈ ধৰণৰ বহুত নিজাববীয়াকৈ বিটিআৰ চৰকাৰেও মানে স্কিম লঞ্চ কৰিছে। যেনেকৈ ছুপাৰ 50 সাধাৰণ মানে পৰিয়ালৰ পৰা মেধা ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ পঢ়িবলৈ ইচ্ছা থকা, ইঞ্জিনিয়াৰ পঢ়িবলৈ ইচ্ছা থকা বা মানে UPSC পঢ়িবলৈ ইচ্ছা থকা, ACS পঢ়িবলৈ ইচ্ছা থকা, ফ্ৰী অফ কষ্ট মানে কোৰ্চ দি থকা হৈছে। দুবাৰকৈ মানে পঠাইছে কোৰ্চ দিয়াৰ কাৰণে হিচাপে সেইবিলাক আঁচনি অভিলাষী আঁচনি বুলি আমি মানে প্ৰকাশ পাইছে বৰ্তমানলৈ। সেইখিনিকে মই ক'লোঁ আৰু দীঘলীয়া মই ক'ব বিচৰা নাই।
মহকুমাৰ অন্তৰ্গত কৃষি মহকুমাৰ অন্তৰ্গত নাগৰিজুলি ঘিলাজাৰ এডিঅ' চাৰ্কলৰ অন্তৰ্গত নাগৰিজুলি গাঁৱত আজি আমি প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অধীনত আবণ্টিত হিতাধিকাৰীৰ কাৰণে 30টা স্প্ৰিংকাৰ পাম্প ছেট সহ আজি বিতৰণ কৰা হয় 1 হেক্টৰৰ কাৰণে আৰু 1 হেক্টৰৰ কাৰণে আমাৰ প্ৰাইজ হ'ল ছাবচিডি ধৰি প্ৰাইজ হ'ল 18,514 টকা। ইয়াতে পাম্প ছেটৰ 1.5 HCৰ পাম্প ছেটৰ দাম হৈছে 8,521 টকা 50% আৰু যিখিনি স্প্ৰিংকাৰ ছেট আছে সেই ছেটৰ 85% ছাবচিডি। গতিকে আজি আমি ইয়াত সমূহীয়াভাৱে বিতৰণ কৰোঁ আৰু কিবা সেইকাৰণে প্ৰকৃততে উপকৃত হ'ব কাৰণ আমাৰ পানীৰ সঁচাকৈয়ে তাৰমানে মানে পানীৰ কাৰণে খেতিবিলাক সাধাৰণতে প্ৰডাকশ্যনটো কৰিবলৈ মানে অসুবিধা হয় সেইকাৰণে স্প্ৰিংকাৰ ইৰিগেশ্যন দিলে বিশেষকৈ সৰিয়হ খেতিৰ কাৰণে আৰু অতি উপযোগী হয়। গতিকে সেই হিচাপতে 2 হেক্টৰ পৰ্যন্ত আমি এজন বেনিফিচিয়াৰীক দিবলৈ সক্ষম হৈছোঁ। গতিকে খেতিয়ক ৰাইজ সঁচাকৈ উপকৃত হ'ব।